আজি 2 ডিচেম্বৰ আজি অসম দিৱস বা চুকাফা দিৱস চাওলুং চুকাফাৰ নেতৃত্বত আহোমসকল পুৰণি কামৰূপ ৰাজ্যৰ সৌমাৰত অৰ্থাৎ অসমত 1228 চনৰ 2 ডিচেম্বৰত উপস্থিত হয় আৰু এই ঐতিহাসিক দিনটো চিৰস্মৰণীয় কৰাৰ উদ্দেশ্যেৰে 1972 চনত চৈখোৱাত ভীমকান্ত বুঢ়াগোহাঁয়ে চুকাফা দিৱসৰ আয়োজন কৰি 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনায়। ভীমকান্ত বুঢ়াগোহাঁইৰ এই প্ৰচেষ্টাক সমৰ্থন কৰি বহু লোকে 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনায় আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই 1987 চনৰ 2 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে চৰকাৰীভাৱে চুকাফা দিৱসৰ আয়োজন কৰে। লগতে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 2 ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাপে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে।